হাঁহৰ থালি ব্ৰইলাৰ বাতি ভাতৰ কাষত পালে খাওঁ আমি হাঁহি। নমস্কাৰ বন্ধুসকল, মই এম জে চাচামে অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আমাৰ পেজলৈ স্বাগতম জনাইছোঁ। আজি আকৌ আমি দুটা গোলাঘাটলৈকে বুলি উলিয়ালোঁ। গোলাঘাটত আচলতে সৰু সুৰা কাম কেইটামান আছিলে। পূজাই ক'লে বোলে ময়ো যাওঁ, মই বোলো হ'ব ব'লা, তেতিয়া আমি দুইটাই গাড়ীখনতে যাওঁ। পিছে গাড়ীখন আমি নিলোঁ, কিন্তু গাড়ীখন ষ্টেট বেংকৰ কাষতে ৰাখি আমি অলপ খোজকাঢ়ি পেলাই আকৌ টমটম এখন ভাড়া ল'লোঁ। টমটমখন ভাড়া লৈ আমি ওচৰৰে এখন হোটেললৈ বুলি যাত্ৰা কৰিলোঁ। মানে এই হোটেলখনত বহুত কম দামত বহুত ভাল খাদ্য দিয়ে। যিসকল গোলাঘাটবাসী আছে সেইসকলে চাগে সকলো কথা জানে। হোটেলখনৰ নাম হৈছে স্মৃতি হোটেল গৌতম আৰু হোটেলখনৰ স্বত্বাধিকাৰীজনৰ নাম হৈছে ৰাজা সিংহা। এই হোটেলখন আছে গোলাঘাটৰ কোৰ্টৰ পিছফালে। অলপ দূৰ আহিয়ে আপোনালোকে চাইনবোৰ্ড এখন দেখা পাব আৰু সোমাই দিলে আপোনালোকে হোটেলখন পাব। হোটেলখন আচলতে দাদাজনে নিজৰ ঘৰৰ চোতালতে দিছে আৰু এই হোটেলখনলৈ মই গৈ এইকাৰণে ভাল পাওঁ, দাদাজনে নিজৰ বুলি মানে ধুনীয়াকৈ পৰিচয়টো দিয়ে। নিৰামিষ ভাত আপোনালোকে 60 টকাতে পাব। পিছে মাংস ভাতত কিন্তু 120 টকা দিব লাগিব। 120 টকা দি ফুল পেট মাংস ভাত খাই আহিব পাৰিব। ছাগলী মাংস, পাতিহাঁহ, ব্ৰইলাৰ মাংস সকলোৱে পাব, কিন্তু গাহৰি হ'লে ইয়াত খাবলৈ নাপাব। আমি যিহেতু খাম বুলিয়ে গৈছিলোঁ, গতিকে মই হাঁহে পূজাই ব্ৰইলাৰ ধুনীয়াকৈ আমি ফুল পেট খালোঁ। খাই পেলাই আমি দাদাৰ লগত অলপ কথাও পাতিলোঁ। পাৰিলে আপোনালোকো আহিব, আহি পেলাই এদিন নিজে ট্ৰাই কৰিব। ট্ৰাই কৰিলেহে আচলতে আপোনালোকে গম পাব। মই যিহেতু গ'লোঁ, খালোঁ আৰু একো বেয়া নাপালোঁ, সেইকাৰণে ভিডিঅ' এটা বনাই আপোনালোকক জনালোঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব, পাৰিলে পেজখন ফ'ল' কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ তেন্তে ধন্যবাদ।